তলত কাহি তাৰ ওপৰত কালা চগিয়াই দি মাৰিলে যা লাউৰা তো নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকৰ পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আপোনালোকে চাইছে মিষ্টাৰ সুনন্দ 0.7 সো গাইছ আপোনালোকে ভাবিছে চাগে ই কি হ'ল আজি ভিডিঅ'টো এনেকৈ বনালে যে মানে গাইছ আপোনালোকে মোৰ এইটো ভিডিঅ' দেখিব পাব এটা ব্লগিং ভিডিঅ' যিটো আজি মই বনাই আছোঁ আৰু মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা হৈছে কি কথা সকলো আপোনালোকে জনাব মানে কি হ'ল আপোনালোকৰ গাইছ মই বহুত আপোনালোকে জানে মই ৰ'ষ্টিং ভিডিঅ' বনাওঁ ৰ'ষ্টিং ভিডিঅ' মই আপলোড কৰোঁ যিহেতু মই এইকেইদিন ভিডিঅ' বনাব পৰা নাই মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যিটো সৌভিক ৰাজখোৱাৰ তাৰ ইউটিউব চেনেলটো ডিলিট হৈ যাওঁতে মোৰ ভিডিঅ' কেলৈ আহিব পৰা নাই মোৰ মোবাইলটো অলপ প্ৰব্লেম দি আছে সেইটো বিষয়ে আপোনালোকক মই জনাইছিলোঁ চ' গাইছ মানে কি হয় বেছি বক কৰি নাথাকোঁ মই আপোনালোকক জনাইছোঁ সকলো কথা আজি আমি মানে এটা লগৰ এটা ঘৰত আহিলোঁ যিটো লগৰ ঘৰত মানে মাক বাপেক নাই ওলাই গ'ল অলপ সি ক'লে যে আজি খানা এটা খাওঁ বুলি তাকে খানাটো খাবলৈ আহিলোঁ আপোনালোকে ভাবিছে চাগে মোৰ বেকগ্ৰাউণ্ডটো দেখি ক'ত খানা খাবলৈ আহিলে মানুহেতো জানেই পথাৰত খানা খায় পিকনিক গ'লে নদীৰ কাষত খানা খায় বা বাৰীৰ পিছফালে খানা খায় কিন্তু আমি আজি বেলেগতকৈ বেলেগ কৰিব গৈ আছোঁ যিহেতু আমি চৰ্দৰ ওপৰত খানা খাম আৰু কি লগত খাম কি খানা খাইছোঁ সকলো আপোনালোকক দেখাইছোঁ আপোনালোকে ভিডিঅ'টো কেৱল স্কিপ নকৰালৈকে শেষলৈকে চাই থাকক সকলো গম পাই থাকিব আৰু এতিয়া মই এটা চিনেমেটিক শ্বৰ্ট দেখাইছোঁ চাই থাকক এতিয়া মই আহি পাই গ'লোঁ য'ত খানা বনাই আছে আপোনালোকক দেখাব লৈছোঁ চাই লওক তো গাইছ লাই শাক দি দিছে যিহেতু আৰু আপোনালোকে জানেই গাহৰিটো কিহৰ লগত খাই ভাল লাগে লাই শাকৰ লগত একচুৱেলি লাই শাকৰ লগত বইল কৰিও খাই ভাল লাগে চুঙাত দি ভাল লাগে এনেকৈ মছলা মাৰি খাই ভাল লাগে চ' গাইছ চাই থাকক আৰু লাই শাক আৰু এইটো কি শাক দিছে লগতে খুতুৰা শাক খুতৰা শাক বোলে খুতৰা নে কি খুতৰা শাক নাজানো নামটো পাহৰি গৈছোঁ ভিডিঅ'টো চাই থাকক কেৱল হৈ বিল খানাটোৰ বিষয়ে কি কবি এতিয়া কি ক'ম বছৰৰ শেষটো মানে পাইছেহি মানে কি 2022 চনটো যাব লৈছে আৰু মোৰ খালীকৈ আছোঁ মানে কি গা ধুব লৈছোঁ আৰু সেইকাৰণে কৈছোঁ খানা আজি মজাকৈ খাইছোঁ আমি চহৰটোৰ ওপৰতে খোৱা হৈছে আৰু যিমান দিন নহয় সকলোকক এই ভিডিঅ' দি যাব ভাল ভাল ভিডিঅ' দি যাব আৰু এক ছাপোৰ্ট কৰি যাওক আৰু লগতে মোৰো বিপ্লৱ ভিডিঅ' বুলি কোৱা চেনেল এটা আছে সকলোৱে সেইটো ছাবস্ক্ৰাইব কৰি দিব মানে কিছুমান ইয়াত লিংক দিয়া থাকিব মানে কি হ'ল আমাৰ খানাটো আজি আমি ঘপচে মানে আয়োজন কৰা হ'ল যিহেতু মানে কৈছিলোঁ আপোনালোকক মই প্ৰথমতে কৈছিলোঁ যে আমাৰ লগৰটো মাক বাপেক নাই বুলি চ' সি ফোন কৰিলে কাৰণে আমি গুচি আহিলোঁ আমি দুটা আছোঁ আৰু লগত তিনিটা আছিলে সিহঁতৰ লগত সেইকাৰণে বোলো খানা এটা খাই দিওঁ যি পাওঁ আৰু আপোনালোকে ভুল নকৰিব যে মই খালীকৈ আছোঁ কাৰণে দেই কাৰণ অলপ গা ধুওঁ এতিয়া অলপ গাড়ী ভাল লাগিব ধুনীয়া মানুহ কোনোবা ছিংগল ছোৱালী আছে যদি কমেণ্ট কৰিবা ঠিক আছে লগ পাই আছোঁ সকলোকে এতিয়ালৈ চাই থাকক চ' গাইছ এতিয়া লাই শাকটো বহাইছিলে লিখিছিলে কাৰণ লাই শাকটো সদায় বহোৱা মাত্ৰক ঢাকন দিব লাগে তেতিয়াই লাই শাকটো দি দিব এতিয়া পমি নাইকিয়া হৈ গৈ থাকিব লাই শাক চ' গাইছ খানা খাব আহি দেখিছে চৰ্দৰ ওপৰত এয়া গা ধুব লাগি গ'ল ধুনীয়া লাগিছে গাইছ দেখিব পাৰিছে মাংস উতলি গ'ল গাহৰি সেইটো গাইছ ছবি ক'বা শিকিছে একেবাৰে লাষ্টতে দেখাম মই এতিয়া দেই চ' গাইছ ফাইনেলি আমাৰ টোটেলি খানা হৈ গ'ল ভাত হৈ গ'ল চব্জি হৈ গ'ল এতিয়া আমি কেৱল খাব লাগে আৰু এনজয় কৰিব লাগে চ' মই আপোনালোকক দেখাই দিছোঁ আমাৰ খানাটো কেনেকৈ খাই লওক আমি আপোনাক দেখিব পাইছে পাতি পাই লৈছোঁ ইয়াত আৰু এইফালে আপোনাৰ লগাই থৈছোঁ বাতি এণ্ড কাঁহীত ভাত লগাম আৰু বাতি আপোনাৰ মাংস লগোৱা হ'ব আৰু ইয়াত আছে আপোনাৰ ইয়াত ভাত আছে আৰু এইফালে দেখিব পাইছে ইয়াত মেইন মালটো আছে এইটো গাহৰিটো এতিয়া অকল খোৱাহে কথা আৰু চ' চাই থাকক তো ফাইনেলি গাইছ আমাৰ খানা আৰম্ভ হৈ গ'ল খানা টোটেলি হৈ গ'ল এতিয়া খাব লৈছোঁ আৰু আপোনালোকক দেখাব লৈছোঁ আমি কেনেকৈ খাইছোঁ কি কথা চাই লওক একবাৰ এইটো এয়াই আৰু ऐसे लेता है এনেকৈ দেখাই দিয়া শ্বৰ্টটা দিয়া ऐसा लेता है ऐसे ना लेता আৰু এতিয়া গাইছ মই আপোনাৰ লগত
মানে খাই দেখাইছোঁ মাংস পিচ কেনেকুৱা হয় চাই লওঁ ভাত কেইটামান এনেকৈ লৈছোঁ মাংস পিচৰ লগতে পৰিব ন मांको पीस ऐसे दिखाता है देखो यार হৈ গৈছিলে एक गुड़ी दांत में पेलाता है এনেকৈ লৈ লগতো মাংস পিচ ধুনীয়াকৈ লৈ শ্বৰ্টটো দিব লাগিব এতিয়া মজা আছে ধুনীয়া আছে কিন্তু লাগে দিয়া আচলতে মজা লাগিছে খোৱাহে নাই দেখোন তুমি খাইছোঁ হ্যাপি পিকনিক দে ছটা দে তো গাইজ ভাতকেইটা খাই লওঁ তাৰপিছত দেখাই আছোঁ চাই দেখোঁ খাই হৈ গ'ল গাইজ এইটো চাওঁচোন ফাইনেলি গাইজ খানা চানা খাই মই ৰুম পালোহি আৰু মই এঘুমতি শুলোঁ বহুত টোপনি লাগি আছিলে যিহেতু বহুত ভাগৰ লাগিলে আৰু কি হ'ল নাজানো ভাত খোৱাৰ পিছত অলপ গাটো ভাল নালাগিলে সেইকাৰণে ৰুমত গুচি আহি মই এতিয়া ৰুমত শুই আছিলোঁ এঘুমতি গ'লোঁ তাৰপাছত মই এইটো ব্লগ শ্বুট কৰিছোঁ মই পাহৰি থাকিলোঁ যে মই ব্লগিং শ্বুট কৰি আছিলোঁ বুলি চ' একো নাই ভিডিঅ'টো সামৰিব লৈছোঁ যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব আৰু প্লিজ এটা কমেণ্ট কৰি ক'ব যে মোৰ এই ভিডিঅ'টো চাই ভাল পালে নে বেয়া পালে আৰু বিশেষ মানে মই এটা কথা ক'বলৈ যাওঁ বেয়া নাপাব মোৰ কেমেৰা কোৱালিটিটো ইমান ভাল নহয় আৰু সেইকাৰণে মানে ভিডিঅ' ইমান ভালকৈ কৰিব নোৱাৰিলোঁ আৰু মোৰ ফেচটো ইমানকৈ দেখাই মই ভিডিঅ' বনোৱা নাই কাৰণ অলপ লাজ লাগে যিহেতু ডাঙৰ মানুহ আছিলে সেইকাৰণে আৰু বাকী ইমানখিনি আৰু মোৰ ভাল লগা বিশেষ আপোনালোকৰ বাবে যিমানখিনি পাওঁ ইমানখিনি আগবঢ়াওঁ আৰু মই এটা কথা কওঁ আপোনালোকে প্লিজ এটা কমেণ্ট কৰি ক'ব মোৰ ৰষ্টিং ভিডিঅ' চাই ভাল পায় নে মোৰ ব্লগিং চাই ভাল পায় যদি মোৰ ব্লগিং চাই ভাল পায় তেন্তে আপোনালোকৰ বাবে ডেইলি ব্লগিং বনাবলৈ চেষ্টা কৰে যদি ৰষ্টিং ভাল পায় ডেইলি মোৰ ৰষ্টিং বনাবলৈ শ্বেয়াৰ কৰিম আৰু মই নিউ ফোন এটা কিনিম এইকেইদিনতে তাৰপাছৰ পৰা আপুনি লোকে যিটো বিচাৰে মই সেইটোকে বনাম আৰু মই এটা কথা কওঁ মোৰ লাইফৰ ফাৰ্ষ্ট টাইম এনেকুৱা ভিডিঅ' আছিলে এনেকুৱা ব্লগ বনাইছিলোঁ যদিহে মোৰ এই ব্লগটো চাই ভাল পালে প্লিজ এটা কমেণ্ট আৰু এটা লাইক মাৰি দিব মোৰ বাবে লাভ ইউ অল বাই বাই